ইভিকশ্যনটো আমি বিৰোধিতা কৰিমেই। আমাৰ চুক্তিত লিখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। ইয়াত ইভিকশ্যনৰ কোনো প্ৰশ্ন নাহে, মাটিৰ পাট্টাহে দিব লাগে। ইভিকশ্যনৰ কোনো প্ৰশ্ন নাহে ইয়াত। বড়ো হওক, মুছলিম হওক, গাৰো হওক, ৰাভা হওক, চবেই ইয়াৰে মানুহ। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আছে, সাংবিধানিকভাৱে এইটো কনষ্টিটিউশ্যনত আছে, সকলোৰে থকাৰ অধিকাৰ আছে। আৰু সেইকাৰণে মই কৈছোঁ আপোনালোকক জবৰদস্ত ইভিকশ্যন কৰিলেও কোনো জেগাত যাব নালাগে, আমি নেক্সট দিনা আহি পেলাই আমি ঘৰ বনাই দিম। সংস্থাপন দিব তেওঁলোকক চৰকাৰত আহিলে, হা আপোনালোক সংস্থাপন দিব। চৰকাৰ অহাটোতো বহুত সময় আছে, এতিয়া সংস্থাপন দিব নহয়, আমি ঘৰে বনাই দিম। সংস্থাপনটো কি কয় মই নাজানো। আমি মানে যদি আজি ইভিকশ্যন কৰিছে অহাকালি আহি পেলাই আমি ঘৰটো বনাই দিম। একে ঠাইতে একে জেগাতে, কোনো পলাব নালাগে। কালি এতিয়া লাইচেঞ্চটো ইলেকশ্যনত ঠিক 2 মাহমান 1 মাহমান আগত পাব পাৰিম। মই ইয়াত আগত নিদিব মোক। এতিয়া লাইচেঞ্চ পাইছে, মই গোটেই BTC এৰিয়াত ঘূৰি পেলাই মিটিং কৰিবৰ কাৰণে, কিন্তু কালি দিয়াৰ লাইচেঞ্চ পোৱা নাই। BPFে অক্টোবৰত সেই মাছ কেটাৰিঙত পাৰ্টি মানে কেণ্ডিডেট ঘোষণা কৰিব। BPFে এইটোতো জানেই আপোনালোকে।